নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচনৰ মাজত অসমৰ শিক্ষা বিভাগৰ এক উপহাৰ ৯৬খন চৰকাৰী বিদ্যালয় বন্ধ কৰিব ৰাজ্য চৰকাৰে চৰকাৰী বিদ্যালয় নিৰ্মাণ কৰে কিন্তু অসমৰ ছবি বেলেগ অসমত এতিয়া বন্ধ কৰিবলৈ ওলাইছে চৰকাৰী বিদ্যালয়সমূহ বৰ্তমান সময়ত অসমৰ বিভিন্ন প্ৰান্তত ভিতৰুৱা অঞ্চলত স্কুল কলেজৰ সুবিধা নাই কিন্তু তাৰ পাছতো যিমানখিনি বিদ্যালয় আছে সেইখিনিকো বন্ধ কৰিবলৈ ওলাইছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে পৰৱৰ্তী খবৰ গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত ফেৰী সেৱা বন্ধ ব্ৰহ্মপুত্ৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে বন্ধ কৰি দিয়া হৈছে ফেৰী সেৱা আন এটা খবৰ 2024 চনৰ নিৰ্বাচনক লৈ বিজেপি আৰু কংগ্ৰেছৰ 5টাকৈ প্ৰতিশ্ৰুতি আপোনালোকক জনাও বিজেপিৰ 5টা প্ৰতিশ্ৰুতি বনাম কংগ্ৰেছৰ 5টা প্ৰতিশ্ৰুতি বিজেপিৰ প্ৰতিশ্ৰুতি হৈছে ভাৰতক তৃতীয় সৰ্ববৃহৎ অৰ্থনৈতিক শক্তিৰূপে গঢ়ি তোলা আৰু কংগ্ৰেছৰ প্ৰতিশ্ৰুতি হৈছে 30টা চৰকাৰী চাকৰি ডিপ্লোমা ডিগ্ৰীধাৰী এক বছৰৰ বাবে 1 লাখ টকাত এপ্ৰেন্টিছশ্বিপ প্ৰদান কৰা বিজেপিৰ প্ৰতিশ্ৰুতি হৈছে 70 বছৰৰ ঊৰ্ধ্বৰ প্ৰতিগৰাকী জ্যেষ্ঠ নাগৰিকক 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা সেৱা কৰা হ'ব আৰু কংগ্ৰেছৰ প্ৰতিশ্ৰুতি হৈছে এমএছপিৰ আইনী নিশ্চয়তা কৃষকৰ ঋণ ৰেহাই জিএসটি মুক্ত খেতি বিজেপিৰ প্ৰতিশ্ৰুতি হৈছে প্ৰতিটো বাসগৃহলৈ পাইপৰ জৰিয়তে সস্তাত ৰন্ধন গেছ যোগান ধৰা হ'ব আৰু কংগ্ৰেছৰ প্ৰতিশ্ৰুতি হৈছে মনৰেগাত প্ৰতিদিনে 400 টকা আয় 25 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা বিজেপিৰ প্ৰতিশ্ৰুতি হৈছে পিএম সূৰ্যগৰ আঁচনিৰ জৰিয়তে বিদ্যুতৰ বিল শূন্য কৰা হ'ব আৰু কংগ্ৰেছৰ প্ৰতিশ্ৰুতি হৈছে মহিলালৈ বছৰি 1 লাখ টকা চৰকাৰী চাকৰিত মহিলাৰ বাবে 50% সংৰক্ষণ বিজেপিৰ প্ৰতিশ্ৰুতি হৈছে 3 কোটিতকৈ অধিক বাইদেউক লাখপতি কৰাৰ প্ৰতিশ্ৰুতি বিজেপিৰ আৰু কংগ্ৰেছৰ প্ৰতিশ্ৰুতি হৈছে সামাজিক আৰু অৰ্থনৈতিক লোকপিয়ল কৰা হ'ব বন অধিকাৰ আইন অনুসৰি পট্টা 1 বছৰৰ ভিতৰত দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব পৰৱৰ্তী খবৰ টাইটানিক চিনেমাৰ কেপ্টেইন স্মিথ লৰ্ড অফ দা ৰিংছৰ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান হলিউডৰ ব্লকবাষ্টাৰ চিনেমাৰ কেপ্টেইন এডৱাৰ্ড স্মিথৰ কথা মনত আছেনে আপোনাৰ তেওঁৰ প্ৰকৃত নাম বাৰ্নাৰ্ড হিল তেওঁৰ দেহাৱসান ঘটিছে আজি বিশেষভাৱে টাইটানিক আৰু লৰ্ড অফ দা ৰিংছৰ চিনেমাৰ বাবে বিখ্যাত আছিল অভিনেতাগৰাকী জানিব পৰা অনুসৰি দেওবাৰে পুৱা 79 বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে তেওঁৰ প্ৰতিনিধি ল কলছনে বাৰ্নাৰ্ড হিলৰ মৃত্যুত শোক স্তব্ধ হৈ পৰিছে সমগ্ৰ হলিউড এক্স হেণ্ডেলত স্কটিছ গায়িকা বাৰবাৰা ডিকছনে লিখিছে তেওঁ আছিল এজন অসাধাৰণ অভিনেতা তেওঁৰ লগত কাম কৰাটো সঁচাকৈয়ে বেলেগ অনুভৱ আছিল শান্তিৰে থাকক বেনি 1997 চনত মুক্তি পাইছিল অস্কাৰ বিজয়ী ছবি টাইটানিক তাত বাৰ্নাৰ্ডে কেপ্টেইন এডৱাৰ্ড স্মিথৰ চৰিত্ৰটো অতি সুন্দৰভাৱে চিত্ৰিত কৰিছিল যেটো আজিও বিশ্বৰ কোটি কোটি লোকে মনত ৰাখিছে কেৱল হিয়াই নহয় লৰ্ড অফ দা ৰিংছৰ কিং থিওডেনৰ চৰিত্ৰত অভিনয় কৰি বাৰ্নাৰ্ড হিলে দৰ্শকৰ মনত এক বিশেষ স্থান দখল কৰিছে ইয়াৰ উপৰিও তেওঁৰ অভিনেতাগৰাকীয়ে গান্ধী চাৰিলি বেলেণ্টাইন আৰু দা স্কৰ্পিয়ন কিং ছবিত অভিনয় কৰি প্ৰভূত জনপ্ৰিয়তা অৰ্জন কৰিছিল